তাতে এখন এম ই স্কুল আছে, এল পি স্কুল আছে। মানে যিটো গন্ধ আহে, গন্ধত থাকিব নোৱাৰা হৈ যায়। যেতিয়া আৰু স্কুলখনত যে মিড ডে মিলৰ খাৱা দাৱা যেতিয়া হয়, এতিয়া ইমান টাইমত যে ইমান গন্ধত থাকিব নোৱাৰা হয়। যাৰ কাৰণে আমি ৰাইজে একত্ৰিত হৈ এটাই কথা, মানে এই কোম্পানীটো গুচি যাব লাগে। আমাৰ যিখন দক্ষিণ কলবাৰী ডাঙাপাৰা বুলি কয়, দক্ষিণ কলবাৰী, তাতে আমাৰ স্কুল আছে, এল পি স্কুল, আৰু লগতে ওচৰতে আছে আমাৰ জনতা কলেজ এখন, আৰু কুঁগুৰি বস্তি যিখন কুঁগুৰি, তাতে এখন এম ই স্কুল আছে, এল পি স্কুল আছে। মানে যিটো গন্ধ আহে, গন্ধত থাকিব নোৱাৰা হৈ যায়। যেতিয়া আৰু স্কুলখনত যে মিড ডে মিলৰ খাৱা দাৱা যেতিয়া হয়, এতিয়া ইমান টাইমত যে ইমান গন্ধত থাকিব নোৱাৰা হয়। যাৰ কাৰণে আমি ৰাইজে একত্ৰিত হৈ এটাই কথা, মানে এই কোম্পানীটো গুচি যাব লাগে। বেলেগ কোম্পানী আহক, আমি কোনো কথা নাই, কিন্তু এনেকুৱা গন্ধটো কোম্পানী আমাক নালাগে। ৰাইজৰ কোম্পানী এইটো ব্ৰইলাৰ কোম্পানী হয়, ফাৰ্ম, আৰু ইয়াত মুৰ্গী সৰুতে লৈ আহে আৰু ডাঙৰ কৰি কণী দিয়ে। এনেকুৱা কিমান দিনৰ পৰা তেনেকুৱা সেই গোন্ধ আজি প্ৰায় দুই বছৰ মানেই হ'ল গোন্ধৰ কিবাটো। মানে বহুতবাৰ চেষ্টা কৰিছোঁ আমি, এনেকুৱা নালাগে, বেলেগ কোম্পানী আহক, কোনো আমাৰ কি যাতে অসুবিধা নহয় ৰাইজৰ কাৰণে। এইটো এটা কিবাৰ সেইফালে বেংগল এই চাইডৰ নেকি, গুৱাহাটী এই ডিচিৰ। মই ওচৰত থাকিব নোৱাৰে, মানে ওচৰত থাকিব নোৱাৰা হয়। এনেকুৱা কেতিয়ামান 1-1.5 ঘণ্টামান ইমান গোন্ধ, পিছত এনেকুৱা হৈ যায়, পিছত আৰু গোন্ধ নাই, আধা ঘণ্টামান গোন্ধ নাই, পিছত আৰু গোন্ধ এৰি দিয়ে। এনেকুৱা ধৰণৰ ফেন যেতিয়া চলায়, তেতিয়া আমাৰ গোন্ধত থাকিব নোৱাৰা হৈ যায়। বহুতে পৰীক্ষা নিৰীক্ষা কৰি আছে, ইয়াত গন্ধ বুলি কয়। আমি চাওঁ, যেতিয়া লিডাৰ মাখা আহে, কোনোবা ক'ৰবাৰ পৰা আহে চাব, তেতিয়া গন্ধটো নাই। তাৰ কাৰণে আমি অসুবিধাত থাকিব নোৱাৰা হৈছোঁ। এইটো যাতে ভগৱানে যিটো আমাক উশাহ নিশাহ লোৱাৰ কাৰণে আমাক এটা বায়ু কিবা দিছে, জীৱিত থকাৰ কাৰণে, এইটো ভগৱানে দিয়াটো তাত ইমান বায়ু বিশুদ্ধ হৈ আছে। আমি সৰু ল'ৰা ছোৱালী যিবিলাক আছে, এইবিলাকৰ কাৰণে এদিনত ভৱিষ্যতৰ কাৰণে বহুত বেয়া হৈ যাব। এইখিনিয়ে আমাৰ।